নমস্কাৰ। হয়, আজি এই সংবাদ মেল পাতাৰ মেইন উদ্দেশ্যটো হ'ল মই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰা। আপোনালোকে জানে প্ৰায় এটা বছৰ ধৰি মই কংগ্ৰেছ দলত যোগদান কৰাৰ পিছৰে পৰা দলে মোক কোকৰাঝাৰ জিলাৰ সাংগঠনিক সম্পাদক হিচাপে নিযুক্তি দিলে। যেতিয়াৰ পৰা মই নিযুক্তি লাভ কৰিছিলোঁ তেতিয়াৰ পৰা গাঁৱে ভূঞে চুকে কোণে ঘূৰি মণ্ডল কমিটি, বুথ কমিটি আমি বনাইছিলোঁ। তাৰ লগে লগে মেম্বাৰশ্বিপ, মহিলা মেম্বাৰশ্বিপ, মহিলা কমিটি এইবিলাকৰ ক্ষেত্ৰত আমি নিজকে নিয়োজিত কৰিছিলোঁ। সেইবাবে দলে যথেষ্ট সেই সময়খিনিত আমি পাব্লিকৰ পৰা, ৰাইজৰ পৰা যথেষ্ট সঁহাৰি পাইছিলোঁ যে হয়, বিডিচিত কংগ্ৰেছ দলৰ এটা প্ৰয়োজন আছে। তো কাম কৰি থকা অৱস্থাত মই চালোঁ যে লাহে লাহে মোৰ বিজনেছটো ফাইনেন্সিয়েলি মই লাহে লাহে বহুত প্ৰব্লেম ফেচ কৰিব লগা হ'ল। এইবিলাক কামবিলাক ঠিকাদাৰে কামবিলাক ভাল কৰি যাব পৰা নাই, ডিভিশ্যনবিলাকত যাব নোৱাৰোঁ, কামবিলাক আমাৰ এটা জেগাতে নহয়, ৰেলৱে কাম। তো ঘৰৰ পৰা এটা প্ৰেছাৰ আছিল। ময়ো ভাবিছিলোঁ যে মই হয়তো কেতিয়াবা ৰাইজৰ হৈ প্ৰতিনিধি, ৰাইজে মোক প্ৰতিনিধি নিৰ্বাচিত কৰি দিব, মই ইলেকশ্যন খেলিম, এনেকৈ টাৰ্গেট লৈ কংগ্ৰেছ দলত জইন কৰিছিলোঁ। এইটো হয়। আৰু কংগ্ৰেছ দলৰ হাইকমাণ্ডকো মই দোষাৰোপ এই ক্ষেত্ৰত নকৰোঁ, কাৰণ মই MCLAৰ পৰা টিকেটে বিচৰা নাই। আৰু এইটোৰ অন্যতম কাৰণো আছিল মোৰ ব্যৱসায়। মোৰ ব্যৱসায়টো ঠিক নাথাকিলে মোৰ ঘৰখন অচল হৈ যাব, ল'ৰা ছোৱালীৰ ভৱিষ্যতটো নষ্ট হৈ যাব, বাকী আৰু সব প্ৰব্লেমেই শেষ হৈ যাব। গতিকে এইবিলাকৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু মই নিজকে ঠিক ৰাখিবৰ কাৰণে মই ৰাজনৈতিক জীৱনৰ পৰা অলপ আঁতৰি থাকিব বিচাৰিছোঁ। নাই, এতিয়া ধৰক ৰাইজক মই এটা আহ্বান জনাম, এই সমষ্টিত ফকীৰাগ্ৰাম সমষ্টিত যথেষ্ট মোৰ ফলোৱাৰ আছে। মোক আইডল হিচাপে বহুতে গ্ৰহণ কৰিছিল, মোক বহুতে মানিছিল। আমিও ৰাইজক সেনেকুৱা হিচাপত কথা বতৰা পাতাত আমাৰ লগত ৰাইজে মিলি গৈছিল। কিন্তু যেহেতু মই ইলেকশ্যনটো খেলিব নোৱাৰিলোঁ আৰু মই ৰাজনীতি ফিল্ডতে কংগ্ৰেছ দলৰ হৈ মই নাই। আজিৰ দিনত মই কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যৰ পৰা আৰম্ভ কৰি কোকৰাঝাৰ জিলা কংগ্ৰেছৰ সাংগঠনিক সম্পাদক হিচাপে যি পদত মই নিযুক্ত আছিলোঁ, মই সবৰ পৰা পদত্যাগ কৰিলোঁ। আৰু আমাৰ দলৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ মহোদয়ক মই অনুৰোধ জনাইছোঁ যাতে মোৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে। কোকৰাঝাৰ জিলা কংগ্ৰেছৰ সন্মানীয় সভাপতি মহোদয়কো মই অনুৰোধ জনাইছোঁ যাতে মোৰ পদত্যাগ পত্ৰটো গ্ৰহণ কৰে। ইয়াতে ৰাইজক মই এটাই আহ্বান জনাম, ৰাইজে আগতকৈ এইবাৰ যথেষ্ট সচেতন। যিজন মানুহক ভোট দিলে ভোটটো বিভাজন নহ'ব, আলাপ আলোচনাৰ মাধ্যমত এনেকুৱা এজন মানুহক ৰাইজে বিবেচনা কৰি ভোটটো দি জিকাই দিব লাগে, যি সুখে দুখে সব সময়ত ৰাইজৰ কাষত থাকিব বা ৰাইজৰ হৈ কাম কৰিব। নাই, আজিৰ দিনত মই ৰাজনীতি, যিহেতু ব্যৱসায়ৰ ক্ষতিৰ বাবে মই ৰাজনীতিৰ পৰা আঁতৰি গৈ আছোঁ, ৰাজনীতিৰ পৰা সন্ন্যাসী লৈ আছোঁ এক প্ৰকাৰ ক'ব গ'লে। গতিকে এতিয়া আৰু বেলেগ এটা ৰাজনীতিৰ দলত যোগ কৰাৰ আজিৰ দিনত মোৰ কোনো পৰিকল্পনা নাই। নাই, সমষ্টিবাসী ৰাইজৰ পৰা মই ক্ষমা বিচাৰিছোঁ। কংগ্ৰেছ দলত থাকাত যথেষ্ট মোক ভাল পোৱা দিছিল, মৰম ভাল পোৱা মই ৰাইজৰ পৰা পাইছিলোঁ। ৰাইজে যথেষ্ট ফোন কৰি মোৰ এতিয়া কয় আপুনি কি ইলেকশ্যন নেখেলিলে, আপোনাৰ কাৰণে আমি কামবিলাক কৰিছোঁ। তো গতিকে এইটো মানুহৰ মহম্মদুল্লাহ হিচাপে লাক স্পিৰিট ডিটাৰমাইণ্ড। এতিয়া কোনে কি কাম কৰিব আমাৰ বিধাতাই আগতে লিখি দিয়ে বুলি আমাৰ এটা বিশ্বাস ধৰ্মীয়। গতিকে হয়তো সেই পৰ্যায়ত মই জনপ্ৰতিনিধি হৈ ৰাইজৰ কাম কৰিম, এইটো হয়তো মোৰ ভাগ্যত দেখা নাই। যাৰ কাৰণে কি হয়, দিছ ডেট হৈ মই হয়তো কেণ্ডিডেট হ'ব পৰা নাই, হোৱা নাই, সেই হিচাপত মই ৰাইজৰ লগত নাই। কিন্তু হয়তো মই আপোনালোকক জনাই পাই সুখী হৈছোঁ বা সুখী হওঁ, বা ৰাইজকো মই জনাইছোঁ
যে মোর এটা সুন্নি ফাউন্ডেশন নামে এটা সংস্থা আছে। তো এই সুন্নি ফাউন্ডেশনের জৰিয়তে আমি দুখীয়া মানুহ হৈ কাম কৰি যাম, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত সহায় কৰিম, ইতিম আৰু নিচলা মানুহ যিবিলাক খুব ভাল ব্ৰিলিয়াণ্ট ষ্টুডেণ্ট হয় সিহঁতৰ লৈ কাম কৰি যাম, বিভিন্ন আঁচনি ৰাইজৰ লগত লৈ যাম। ইয়াতে হিন্দু মুছলমান জৈন খ্ৰীষ্টান চবে যিবিলাক আমাৰ মেৰিটৰিয়াছ ষ্টুডেণ্ট আছে সিহঁতক যথেষ্ট এই ক্ষেত্ৰত আমাৰ ফাউণ্ডেশ্যনত যোগেদি আমি পৰৱৰ্তী সময়ত ছ'চিয়েল কাম কৰাৰ বাবে নিজকে মনোনিৱেশ কৰিম বুলি ভাবি আছো। বিটিসি নির্বাচনৰ মানে মতদানৰ ভোটিঙৰ কেইটামান দিন বাকী আছে নহয়, মানে এইটো কংগ্ৰেছৰ ভেটি বহুত মজবুত আমি বনাইছিলোঁ ৰাইজে সঁহাৰি দিয়াত। নিশ্চয় আজিৰ দিনতো ভেটি মজবুত থাকিব, কাৰণ আমাৰ যিজন কেণ্ডিডেটে আপোনালোকে জানে কেণ্ডিডেটে লাভ কৰিছে, টিকেট লাভ কৰিছে, তেখেত উচ্চ শিক্ষিত মহিলা হয়, তেওঁ যথেষ্ট ফলোৱাৰ আছে। এতিয়া সমষ্টিৰ মানুহে যদি তেখেতে মই অহাৰ পিছত আৰু দলত নিশ্চয় বহুত কৰ্মী আছে, তো সিহঁতে সেইখিনি হয়তো মেনেজ কৰিব। সিহঁতে যদি ৰাইজক প্ৰতিয়ান ল'ব পাৰে, ৰাইজে যদি সিহঁতক বিশ্বাসত লয়, নিশ্চয় ৰাইজে হয়তো ভোট দিব পাৰে। এইটোতো মই ৰাইজক এতিয়া যিহেতু মই দল এৰি আছো, এই মুহূৰ্ততো মই আপিল ৰাইজৰ হৈ তেখেতৰ হৈ আপিল কৰাটো পূৰ্ণ হ'ব। কিন্তু মই কেণ্ডিডেটে হওক, আমাৰ ৰাইজৰ হওক, কংগ্ৰেছ দলত মই নাথাকাৰ কাৰণে মই দুখ প্ৰকাশ কৰিছোঁ। আৰু মোক যাতে ভুল নুবুজে, মই অনুতপ্ত, মই ৰাইজৰ লগত এই ক্ৰুচিয়েল মুভমেণ্টত মই কেণ্ডিডেটৰ লগত থাকিব পৰা নাই, প্লাছ ৰাইজৰ লগত মই থাকিব পৰা নাই, ৰাইজৰ কাম কৰিব নোৱাৰিলোঁ, দলীয় কৰ্মীৰ পৰা হাহাকাৰ কৰি আছে। হয়, এনেকুৱা মুহূৰ্তত মই উপায় নাই। এতিয়া এনেকুৱা এটা পৰ্যায় হৈছে মই উপায় নাই, মই কৰ্মীবিলাকক সন্তুষ্ট কৰিব পৰা নাই। তো কৰ্মীবিলাক মই যদি সন্তুষ্ট কৰিব নোৱাৰোঁ, মই এই ইলেকশ্যন ফিল্ডত মই জিন্দা মৰা হৈ থাকিতো লাভ নাই। দলীয় কৰ্মী কোনো সন্তুষ্ট নহয়, কোনো এটা গ্ৰুপক আমি কংগ্ৰেছ দলৰ হৈ আমি যে প্ৰগ্ৰামবিলাক কৰি আছো, প্ৰচাৰ কৰি আছো, আমাৰ কোনো এটা ছেকশ্যনৰ সন্তুষ্ট নাই আমাৰ প্ৰচাৰত। তো গতিকে ৰাইজক যেহেতু সন্তুষ্ট কৰিব পৰা নাই, আমাৰ দলৰ বিভিন্ন কৰ্মীবিলাক সব অসন্তুষ্ট হৈ আছে। মণ্ডল কমিটিয়ে কওক, আমাৰ ব্লক কমিটিৰ বিভিন্ন কৰ্মকৰ্তাই কওক, তাৰপিছত আমাৰ মহিলা কংগ্ৰেছেই কওক, প্ৰত্যেকটো মানুহৰ ক্ষোভ আমি সিহঁতৰ হাৰ মানি গ'লো তাতে, যে এই যিটো দায়িত্ব, মানে আমি ভাবিছিলোঁ যে মই টিকেট পোৱা নাই, মই ইলেকশ্যন কৰিলে ঠিক আছে, কিন্তু আমাৰ কংগ্ৰেছ দলৰ যিজন কেণ্ডিডেট আছে সেইখিনি হয়তো ৰাইজৰ বা আমাৰ দলীয় কৰ্মীখিনি কমচে কম সন্তুষ্ট কৰিব পাৰিব। কিন্তু সেই ক্ষেত্ৰত টোটালি আমি দেখিছোঁ সেইখিনি টোটালি ফেইল হৈ গৈছে। মানে আপুনি এইটো ক'ব খুজিছে যে প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত কংগ্ৰেছৰ গ্ৰাছৰুটৰ ৱাৰ্কাৰবিলাকক যিটো দায়িত্ব দিয়া হৈছিল, এইটো দায়িত্ব প্ৰাৰ্থীজনে পালন কৰিব পাৰে নাই। মই এনেকৈ ক'ব বিচাৰোঁ কথাটো, এতিয়া কোনে কি ইণ্টেনশ্যনেল ইলেকশ্যন খেলি আছে আমি গম নাপাওঁ, কিন্তু আমি কংগ্ৰেছ দলৰ কৰ্মী হিচাপে আমি 100% ট্ৰাই কৰিছোঁ। ফাইনেন্সিয়েলি মোৰ বহুত লছ হৈছে, এইটো মই ডিছক্ৰিপশ্যন নকৰোঁ। ডিষ্ট্ৰিক্ট কমিটিতে হওক, আমাৰ মানে ব্লক কমিটিতে হওক, তাৰপিছত আমাৰ মণ্ডল কমিটি বনোৱা হওক, মহিলা বুথ কমিটি বনোৱা হওক, যথেষ্ট ফাইনেন্সিয়েলি মই লুজ হৈছোঁ। কিন্তু মই এইটো এটা ৰাইজে এটা ধুমুহা আহিলে মোৰ পৰা পইচাখিনি ওলাই গ'ল বুলি মই ভাবি লৈছোঁ, এইটো নাই মই বিজনেছ কৰা মানুহ উঠি আহিব। কিন্তু ইদানিং যিখিনি প্ৰব্লেম কেম্পিং কৰোঁতে আমি যেলৈ পাওঁ, যিখিনি কৰ্মী আমাক জনাই আছে, আমি কৰ্মীৰ কথা মানিব পৰা নাই, কৰ্মীবিলাকক সুবিধা দিব পৰা নাই কাম কৰাৰ। গতিকে সেই ক্ষেত্ৰত মই দল কৰিতো কোনো লাভ নাই ভাই। মই কিয় এই ৰাইজৰ অভিশাপ ল'ম বা ৰাইজক মই কিয় কষ্ট দিম? গতিকে নিশ্চয় এই ক্ষেত্ৰত ৰাইজে বুজি পাব যে মই দল ত্যাগ কৰাৰ কাৰণ নিশ্চয় ৰাইজে বুজি পাব, আৰু ৰাইজে নিশ্চয় মোক ভুল নুবুজিব, আৰু কেণ্ডিডেটো নিশ্চয় ভুল নুবুজিব। কেণ্ডিডেটো নিশ্চয় জানিব যে মই দল ত্যাগ কৰাৰ কাৰণটো কি। মই ইয়াতে মই খোলাখুলি কৈছোঁ আপোনালোকৰ জৰিয়তে, আপোনালোকে নিশ্চয় জানে মই এই অঞ্চলৰে ল'ৰা, মোৰ ঘৰ ইয়াতে, ৰাইজে একদম সৰুৰে পৰা মই ক্লাছ 8ৰ পৰা বাহিৰত ৰেল লাইনত হাজিৰা কাম কৰা মানুহ, মই ৰাইজৰ লগত থকা মানুহ, লেবাৰ শ্ৰেণীৰ লগত থকা মানুহ, যথেষ্ট লেবাৰ শ্ৰেণী মোৰ আছে। মই এনেকৈ কৰি কৰি মই পঢ়া শুনাটো চলাই লোৱাৰ লগে লগে লাষ্টত ওপৰৱালাৰ কৃপাত মই সৰু সুৰা বিজনেছ এটা কৰি আছোঁ। ৰাইজে মোৰ চৰিত্ৰ বিষয়ে মোৰ বিষয়ে অৱগত, কিন্তু
মই দল ত্যাগ কৰাত আমাৰ কেণ্ডিডেটজনৰ বা কংগ্ৰেছ দলৰ এনেকুৱা ক্ষতি হ'ব বুলি মই নাভাবোঁ। আৰু কংগ্ৰেছ দলৰ যিজন কেণ্ডিডেট আছে নিশ্চয় তেওঁলোকে ৰাইজক বিশ্বাসত যদি ল'ব পাৰে, ৰাইজক যদি কনফিডেন্স ল'ব পাৰে, ৰাইজে কি বিচাৰি আছে সেইখিনি দিব পাৰে, নিশ্চয় ৰাইজে আমাৰ ভোটাৰে বা আমাৰ দলৰ কৰ্মীখিনি সমস্যাবিলাক যদি দূৰ কৰিব পাৰে, কৰ্মীবিলাক যদি লগত ল'ব পাৰে, নিশ্চয় কৰ্মীবিলাকেও চিন্তা কৰিব, ৰাইজেও চিন্তা কৰিব। সেইখিনিতো ৰাইজৰ ওপৰতে মই এৰিলোঁ, কৰ্মীৰ ওপৰত এৰিলোঁ, আৰু সেই পাৰ্টটো আমাৰ কেণ্ডিডেটৰ ওপৰতে এৰিলোঁ। এতিয়া টোটাল বস্তুটো তেওঁ কেনেকৈ ইলেকশ্যন খেলিলে জিকিব পাৰিব, তেওঁ যিহেতু বহুত কোৱালিফাইড, যিমান কেণ্ডিডেট আছে সবতকৈ তেখেতে বেছি কোৱালিফিকেশ্যন আপোনালোকে জানে, গতিকে তেওঁ নিশ্চয় এইখিনি জানিব যে কেনেকৈ আমাৰ দলীয় কৰ্ম আমাৰ লগত থাকিব, কেনেকৈ কাম কৰিলে তেখেতে জিকিব পাৰিব, ৰাইজে কি বিচাৰি আছে এইখিনি নিশ্চয় তেওঁ যদি জিকিব বিচাৰে, ৰাইজৰ হৈ কাম কৰিব বিচাৰে, নিশ্চয় এইখিনি তেখেতে চিন্তা কৰিব, সেইটো তেওঁৰ পাৰ্ট। মই আৰু ইয়াতে যিহেতু মই কংগ্ৰেছ দলত নাই, মোদী এইখিনি মোৰ আৰু ছাজেশ্যন ইয়াতে দিয়াৰ কোনো কাৰণো নাই, সেইটো তেখেতে নিশ্চয় জানিব। আৰু ৰাইজলৈ মই এটা বিশেষ এই মুহূৰ্তত মই আহ্বান জনাইছোঁ, ৰাইজে যাতে মোক ভুল নুবুজে, আগন্তুক দিনত মই যদি ৰাইজৰ হৈ কাম কৰিব পাৰোঁ, মই যিহেতু ক'লোঁ যে মোৰ ফাউণ্ডেশ্যনৰ জৰিয়তে হওক বা বেলেগ ৰাস্তাতে হওক, মই নিশ্চয় ৰাইজৰ ওচৰত আহিম, ৰাইজৰ হৈ কাম কৰিবলৈ চেষ্টা কৰিম।